আত্মবিশ্বাস এনেকুৱা এটা বস্তু যাৰ থাকিব নহয় সি দৈৱ শক্তিকো পৰাজিত কৰিব পাৰি। পৰাজিত কৰিব পাৰিব আপুনি হাজাৰটা সমস্যা, বাস্তৱত ৰূপায়ণ কৰিব পাৰিব আপোনাৰ হাজাৰটা সপোন, হাজাৰটা ভুল কৰিব পাৰে আপুনি। তাৰ পৰা আপোনাৰ আত্মবিশ্বাস আহিব যি আপোনাৰ সফলতাৰ বাট পৰিষ্কাৰ হ'ব। পৰিষ্কাৰ হ'ব আপোনাৰ লক্ষ্য য'ত আপুনি ভৰি দিবলৈ গৈ আছে যদি আপোনাৰ মাজত আত্মবিশ্বাস, আপোনাৰ সন্মুখত আপোনাতকৈ বহু গুণে শক্তিশালী চেলেঞ্জাৰ থাকিব পাৰে। দেখিবা আপুনি অনায়াসে বিজয়ী হৈ গৈছে। যদি আপোনাৰ আত্মবিশ্বাসেই নাই তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনত দুজনৰ লগত হাৰি গৈছে। এজন আপুনি নিজৰ লগত, আনজন আপোনাৰ প্ৰতিদ্বন্দ্বীৰ লগত। আত্মবিশ্বাস এনেকুৱা যে আপুনি আপোনাৰ প্ৰতি মুহূৰ্তৰ গতিৰ লগত থাকিব লাগে। আপুনি আত্মবিশ্বাসক আপোনাৰ অন্তৰংগ বন্ধু কৰি লওক। আপুনি কেতিয়াও নিজক অকলশৰীয়া অনুভৱ নকৰে। তেতিয়া সদায় মনত ৰাখিব যে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ অসায়ক হ'ল নিজৰ ভৰি দুখন। থেংক ইউ গাইজ। আপোনাৰ সফলতাৰ বাবে আমি আৰু এনেকুৱা মটিভেশ্যনেল কথা লৈ আনিম। চাই থাকক মটিভেশ্যনেল গ্ৰ'থ ৰেগন চেনেল। জয় আসন। থেংক ইউ।